মৰ্নিং বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ লগতে অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি দেৱশিল্পী বিশ্বকৰ্মা পূজা আৰু আমাৰ ঘৰতো পূজা পাতিছিলে, লগতে আগফালে আৰু এভাগ পূজা পাতিছে। ভাবিলোঁ পূজাভাগ আপোনালোকক দেখুৱাওঁ, চাওঁ আহক। প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মায়ে সেৱা কৰি উঠিছে। এয়া ককাকে নাতিনীয়েকে বাইক সজোৱাত ব্যস্ত। পাপাই প্ৰথম নাতিনীয়েকহে প্ৰসাদ দিছে। আমাৰ ঘৰৰ এই দুইগৰাকী মেইন সদস্য। ঘৰত আজৰি হৈ গ'লো বৰ্তমান। এতিয়া আমাৰ আগফালে পূজা এভাগ পাতিছে, মূৰ্তি আনিছে। ব'লক আপোনালোককো দেখুৱাম, লগতে মোৰো চাই আহোঁগে। যোৱাই নাই, ৰাতিপুৱাৰ যাওঁ। আমাৰ বাইদেউকে খোজকাঢ়িহে আহিছে পূজালৈ, লগত ককাকো লৈ আহিছে। ককা নাহিলে নাহেই তাই। পূজা চলি আছে। মাৰ লগত আহি সেৱা এভাগ ললোহি। আমাৰ ঘৰ আৰু এজনী টিকলি এইফালে বহি আছে, এইফালৰ পৰা 3 নম্বৰ এজনী। বিপ্লৱ দাদাই মোক চেলেঞ্জ কৰিছে যে মই এই ভিডিঅ'টোত মানে এই ব্লগটোত তাক মই উঠাব নোৱাৰোঁ, আৰু ময়ো চেলেঞ্জ কৰিছোঁ পাৰিম নে নোৱাৰোঁ। পাছলৈ চাওঁচোন বাৰু কি হয়।
বিপ্লৱদা ভিডিঅ'টো চাবা তুমি, তোমাক উঠাব পাৰিলোঁ মই আৰু মই জিকিলোঁ। শেহতীয়াকৈ হ'লেও বিশ্বকৰ্মা পূজাৰ সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰি তাৰপিছত ঘৰলৈ আহিলোঁ। ঘৰত আহি পায়স বনালোঁ, খালোঁ আৰু ইমানতে মই ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কিবা ভুল ক'লোঁ বা ভুল দেখালোঁ তেনেহ'লে মোক ক্ষমা কৰি দিব।